আজি আপোনালোকৰ আগত পৃথিৱী বিখ্যাত বিজ্ঞানী তথা চিকিৎসক ডাক্তৰ ধনীৰাম বৰুৱাৰ ওপৰত লিখিত এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। ভাল পাওঁ তেতিয়াও, ভাল পাওঁ আজিও তোমাক। ডাক্তৰ ধনীৰাম বৰুৱা, এফাৰ্চিয়াছ গ্লাছগো, হে মহান বাক্য। জেনেটিক ইঞ্জিনিয়াৰিং টেকন'লজিৰ দ্বাৰা কেঞ্চাৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ সমৰ্থ হোৱা তুমিয়েই একমাত্ৰ বিজ্ঞানী ৱৰ্ল্ডত। তথাপিও অৱহেলিত তুমি, কিয় জানানে? ভাবিবাচোন, অসমত মৰ্যাদা নাপায় তোমাৰ কৰ্মই। তথাপিও কওঁ, আগুৱাই যোৱা। কিনো পৰামৰ্শ দিম তোমাক, তুমিতো জানাই মই আজিও এটি বন্দী পক্ষী। লক্ষেশ্বৰ মন্দিৰৰ ইৰ্দায়ী কাৰ্তিকে সাংকেতিক ভাষাৰে আজিও তোমাক প্ৰণাম জনায়। প্ৰতিবন্ধী লোকৰ শিক্ষাৰ চাকি গছি তোমাৰ হৃদয়ৰ জীপাল মৰমত আজিও জাগৃত সদায়। এটাই লক্ষ্য তোমাৰ, ৰোগ ব্যাধিৰ যন্ত্ৰণা নাশী মুখমণ্ডলত প্ৰস্ফুটিত কৰিব খোজা হাঁহিৰ ৰেঙনি। জাগিয়াল গাঁৱৰ স্বপ্ন বিকল সেতেলি গাৰুৰ গিলিপত চকু পানী টোকা ল'ৰা আজি হৈ ৰলা জেনম ট্ৰান্সপ্লাণ্ট চাৰ্জন। চাৰ্ভিক্স 7 আৰ্টিফিচিয়েল হাৰ্ট সংস্থাপন কৰা তুমিয়েই প্ৰথম ব্যক্তি এই ব্ৰহ্মাণ্ডত। সমাজ স্তম্ভিত হৈছিল, ভগৱানৰ অকৃপণ দান তোমাৰ লেহেৰা হাতৰ পৰশক আবুধাবিৰ চাৰ্জনক চেলুট কৰিছিল। অসমৰ বাবে আৰম্ভ হৈছিল এক ৰঙীন প্ৰতিষ্ঠানৰ হাৰ্ট ইনষ্টিটিউট এণ্ড ৰিচাৰ্চ চেণ্টাৰ। BSBB হাৰ্ট ভালভৰ আৱিষ্কাৰক সেই মহান বাক্য সমাজত স্থান নাপায় আজি যোগ্যতাই। কিয় এবাৰ ভাবিবাচোন। মোৰ জন্মৰ সময়তেই আন্তৰ্জাতিক সন্মিলনত তোমাৰ ভাষণে কঁপনি তুলিছিল। জাৰ্মানীৰ আকাশ বতাহত মুখৰিত হৈছিল, চৰ্চিত হৈছিল এটাই নাম, আৰ্টিফিচিয়েল হাৰ্ট, ডাক্তৰ ধনীৰাম বৰুৱা। ডায়েবেটিছ, SLE, HBP, কৰোনাৰী হাৰ্ট স্পেচিয়েলিষ্ট, সেই মহান জেনেটিক্স নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সমাজৰ হিত সাধি কেৱল আনৰ উপকাৰত নিজৰ সৰ্বোচ্চ ত্যাগী পালা কি আছে? ৰাজনৈতিক ক্ষেত্ৰৰ জোকাৰণিত ঘণ্টাই ঘণ্টাই টক শ্ব' আৰু শেষ 40 দিনৰ অন্ধকাৰ কাৰাগাৰৰ পুখুৰী। তথাপিও তুমি হৰা আৰু নাহাৰ, সেয়া ময়ো জানো বা আন্তঃজনী। সেয়ে প্ৰিয়, মইনো কোন সৰু বালিচন্দা আজি, তথাপিও ভাল পাওঁ তোমাৰ সততাৰ যাত্ৰা। অৰ্ধেক মানৱ জাতিৰ আশীৰ্বাদ লৈ মাথো আগুৱাই যোৱা সফলতাৰ স্বৰ্ণ শিখৰলৈ। নমস্কাৰ।